হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। পুনৰ এবাৰ আপোনালোকৰ ওচৰত এটা নতুন ৰেচিপি লৈ আহিলোঁ। আজিৰ ৰেচিপিটো হ'ল এগ বাৰ্গাৰ। একচুৱেলি আজি মোৰ বাৰ্গাৰ খাবলৈ মন গ'ল, কিন্তু মোৰ তাত বস্তু একো এভেইলেবলে নাছিলে বাৰ্গাৰত যি লাগে। তো যিখিনি বস্তু সকলোৰ ঘৰতে থাকে বা মোৰ তাতো আছিলে এইখিনি বস্তু, তো সেইখিনিৰে মই এটা চিম্পল বাৰ্গাৰ বনালোঁ। তো আহক চাওঁ মই কেনেকৈ বনালোঁ। প্ৰথমতে মোৰ টমেটো এটা, পিঁয়াজ এটা আৰু কেপচিকাম অকণমান লৈ লৈছোঁ। কেপচিকামবোৰ এনেকৈ দীঘলকৈ কাটিছোঁ, পিঁয়াজবোৰো গোল গোলকৈ কাটি লৈছোঁ আৰু টমেট'টো মই এনেকৈ সৰু সৰুকৈ শ্লাইচ কৰি লৈছোঁ। আনফালে মই টাৱা বহাই দিছোঁ আৰু তেলো গৰম হৈ গৈছে। অকণমান মই কেপচিকামটো ফুল ষ্টিমত অকণমান ফ্ৰাই কৰি ল'ম। এইটো হৈ গ'ল মোৰ। আৰু এয়া মোৰ বাৰ্গাৰ বানো ৰেডি হৈ আছে। এইটো মই বজাৰৰ পৰাই আনিছোঁ, এভেইলেবল পাই যাব আপোনালোকে চব দোকানতে। তাৰপিছত ইয়াৰে মই মাজৰ পৰা এইখিনি কাটি ল'ম। এইটো মই এনেকৈ মাজৰ পৰা কাটি দিম আৰু টাৱাত অকণমান বাটাৰ দি কেনে মই বনৰ দুইফালে সেকি ল'ম। তেতিয়া বনটো মানে বহুত ছফ্ট হৈ যায় আৰু খাবলৈও বহুত ভাল লাগে। এনেদৰে মই দুইফাল এনেকৈ সেকি লৈছোঁ। আৰু এতিয়া কেৰাহীত অকণমান তেল দি লৈছোঁ। কণী মই ইয়াত ভাঙি দিম। কণীটো মানে কি আপোনাৰ ফেটি কেনে মই নাভাঙোঁ। ইয়াত মই এনেকৈ ডাইৰেক্ট কণীটো ভাঙি কেনে যাতে কুহুমটো গোটাই হৈ থাকে, এয়া এনেদৰে মই ভাঙি দিছোঁ। আৰু অকণমান নিমখ ছটিয়াই দিম আৰু বাছ এনেকৈ অলপমান মিডিয়াম ফ্লেমত মই এনেকৈ পূৰা ভালকৈ যাতে এইটো ফ্ৰাই হৈ যায় তেনেকৈ ফ্ৰাই কৰি ল'ম। আৰু এইখিনি ইয়াত হৈ থকা মানে মই বাৰ্গাৰৰ আনফালে কামখিনি কৰি লওঁ। ইয়াত মই একফাল বাৰ্গাৰত মই লগাম আপোনাৰ পিজ্জা চচ। এই চচটো মোৰ আগত পিজ্জা বনোৱাতে অনা আছিলে, ঘৰতে আছিলে, সেইকাৰণে মই পিজ্জা চচটো ইউজ কৰিছোঁ। আপোনালোকৰ তাত চচ এভেইলেবল নাথাকিলে অকল টমেটো চচ দিও কৰিব পাৰে বা মেয়নিজ থাকিলে মেয়নিজো দিব পাৰে। তাৰপিছত ইয়াত মই পিঁয়াজ সৰু সৰুকৈ কাটি থোৱা আছিলে, সেইবোৰ পিঁয়াজ মই এনেকৈ চাৰিওফালে দি দিছোঁ আৰু টমেটো দি দিছোঁ, টমেটো শ্লাইচবিলাক আৰু কেপচিকাম দি ল'ম। বাকী ঘৰত আৰু আপোনালোকৰ যি যি এভেইলেবল থাকে দিব পাৰে। মোৰ তাত আজি এইখিনিয়ে আছিলে, তো এইখিনিৰে মই কৰিলোঁ আৰু অকণমান নিমখ ছটিয়াই দিম ওপৰত, যিহেতু বাচ্চাক খাবলৈ দিম। তো এইটোত এইকাৰণে মই জ্বলা নিদিওঁ, মানে মোৰ ষ্টুডেণ্ট এজনে আজি টেষ্ট কৰি কেনে মোক ৰিভিউ দিব, তো সেইকাৰণে মই জ্বলা দিয়া নাই ইয়াত। আৰু বাকী টমেটো চচ একফাল বান বাৰ্গাৰত মই টমেটো চচ দি লৈছোঁ আৰু সেইখিনিও মই ধুনীয়াকৈ স্প্ৰেড কৰি দিম। আৰু এইখিনি হোৱা মানে মই কণীটো ধুনীয়াকৈ হৈ গৈছে, দুইফালে ফ্ৰাই হৈ গৈছে আৰু ইয়াত মই কণীটো দি দিলোঁ। দেখিছেনে কালাৰটো কণীটোৰো ধুনীয়া হৈ আহিছে। আচ্ছা, তাৰপিছত মই এনেকৈ বাৰ্গাৰৰ বানটো মই দি দিলোঁ আৰু ইয়াত অকণমান বাটাৰ দি কেনে মই সেকি ল'ম। বাটাৰটো দিলে বহুত ছফ্ট হৈ যায়। আপোনালোকে ইয়াতে যদি বাটাৰ নাই ৰিফাইন তেলো ইউজ কৰিব পাৰে, কিন্তু মিঠাতেল ইউজ নকৰিব, তাৰে গোন্ধ এটা ওলায়, সেই গোন্ধটো ভাল নালাগে। সেইকাৰণে হয়তো ৰিফাইন তেল নহ'লে আপোনালোকে বাটাৰ ইউজ কৰিব। আৰু আনফালেও মই অকণমান বাটাৰ দি কেনে সেকি ল'ম সেইখিনিও। আৰু ঘৰত সেইটোকে আবেলি টাইমত চাহৰ লগত যদি এনেকুৱা এটা বাৰ্গাৰ খাবলৈ পাওঁ আৰু কি লাগে, নহয় জানো? ঘৰতো আপোনালোকে এনেকৈ বনাই খুৱাব, নিজেও খাব আৰু ল'ৰা ছোৱালীক খোৱালে সিহঁতেও বহুত ভাল পাব। বাচ্ছাবিলাকে খোৱাত ইমান ইণ্টাৰেষ্ট নাথাকে তাহাঁতসকলৰ, কিন্তু এনেকৈ যদি আপোনালোকে বনাই দিয়ে কোনেনো নেখাওঁকৈ থাকিব পাৰিব। তো এয়া ৰেডি হৈ গ'ল মোৰ এগ বাৰ্গাৰ। দেখিছেনে ইমান ভাল লাগিছে চাবলৈ। আৰু বিশ্বাস কৰক, যেতিয়া মই খাই চালোঁ বহুতে য়াম্মি আছিলে, বহুত টেষ্টি আছিলে। এইটোতো ৰিভিউ মোৰ ষ্টুডেণ্টৰ পৰা মই ল'ম, লৈ কেনে আপোনালোকক দেখুৱাম। তো এইটো এটা চিম্পল ৰেচিপি বনালোঁ, ইনষ্টেণ্ট বাৰ্গাৰ, যোনটো সকলোৱে আৰামছে বনাই কেনে খাব পাৰে ঘৰত আবেলি। তো আহকচোন আমি ৰিভিউটো চাই লওঁ।
প্ৰায় মই এনেকৈ কিবা কিবি বনাই খুৱাই থাকোঁ তো কেনেকুৱা লাগিছে আজি বাৰ্গাৰ খাই মেম বহুত ভাল লাগিছে মানে টেষ্ট বহুত আহিছে হয় নেকি মেম আৰু আমি যে দোকানত খাম মানে বেছি বেটাৰ হয় কাৰণ হোমমেড হ'লে মানে এইটো হেল্ডি হয় অকণমান মেমে আমাক বহুত বস্তু খুৱায় যেনেকৈ পিজ্জা সিদিনা খুৱাইছিল আৰু চেলেড আৰু সেইদিনা এই মেমে এটা ভিডিঅ'ত পিজ্জা দেখুৱাইছিল সেইটো পিজ্জা আমাক আগতে খুৱাই দিছিল বহুত টেষ্টি আছিলে তো মইতো পাহৰিবই নোৱাৰোঁ হয় নেকি ঠিক আছে বাই বাই গাইজ যদি মোৰ এই চিম্পল ইনষ্টেণ্ট এগ বাৰ্গাৰ ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো হুইচ ইজ SMS দীপিকা লাভছ কুকিং অতি সোনকালে আহি আছোঁ নতুন এটা ৰেচিপি লৈ তেতিয়ালৈকে সকলোৱে ভালে থাকক সুস্থ থাকক আৰু মাস্কখন পিন্ধা নেৰিব সেইখনটো কম্পালচৰি হয় তো আজিলৈ ইমানে বাই বাই এণ্ড টেক কেয়াৰ